Hello everyone, welcome to my YouTube channel Being Aspirant. নমস্কাৰ বন্ধুসকল, Being Aspirant চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আসাম জিঅ'গ্ৰাফিৰ 20টা ইম্পৰ্টেন্ট কোৱেশ্চনছৰ ওপৰত ডিসকাস কৰিম। মই অলৰেডি আসাম জিঅ'গ্ৰাফিৰ 60টা কোৱেশ্চন কভাৰ কৰি এটা ভিডিঅ' আপলোড কৰিছো। যদিহে আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে স্ক্ৰীনৰ সোঁফালে থকা আই বাটনটো ক্লিক কৰি নতুবা ডেসক্ৰিপচনত গৈ সেই ভিডিঅ'টো চাই ল'ব পাৰিব। আৰু আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ আহিবলগীয়া যিকোনো ষ্টেট লেভেলৰ এক্সামৰ বাবে হেল্পফুল হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে। ওকে, so let's start the video. Our first question number 1, the length of Assam Bangladesh border is অসম বাংলাদেশৰ যিটো বৰ্ডাৰ তাৰ দৈৰ্ঘ্য কিমান? ইয়াৰ চাৰিটা অপচন দিয়া আছে। মই অপচনসমূহ পঢ়ি দিয়া নাই, আপোনালোকে অপচন কিটা চাই যাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 262 কিলোমিটাৰ। ওকে, অসম বাংলাদেশ বৰ্ডাৰৰ মুঠ দৈৰ্ঘ্যটো হ'ল 262 কিলোমিটাৰ। আৰু ইণ্ডিয়া আৰু বাংলাদেশৰ যিটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে সেই বৰ্ডাৰটোৰ দৈৰ্ঘ্য হ'ব 4156 কিলোমিটাৰ, অৰ্থাৎ 4156 কিলোমিটাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয় ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত। আৰু অসম বাংলাদেশৰ বৰ্ডাৰটোৰ দৈৰ্ঘ্য হ'ল 262 কিলোমিটাৰ। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 2, চিৰাং ডিষ্ট্ৰিক্ট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ। চিৰাং ডিষ্ট্ৰিক্টে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা নাই? ওকে, ইয়াৰ চাৰিটা অপচন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপচন এ, নলবাৰী ডিষ্ট্ৰিক্ট। চিৰাং জিলাই নলবাৰী জিলাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা নাই, বাকী বৰপেটা আৰু বঙাইগাঁও জিলাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং কামাণ্ড এৰিয়া ডেভেলপমেণ্ট এণ্ড ৱাটাৰ মেনেজমেণ্ট প্ৰগ্ৰেম, চমুকৈ CADWM প্ৰগ্ৰেম, হেজ বিন কমপ্লিটেড ইন আছাম। তলৰ কোনটো কামাণ্ড এৰিয়া ডেভেলপমেণ্ট এণ্ড ৱাটাৰ মেনেজমেণ্ট প্ৰগ্ৰেম অসমত কমপ্লিট হৈ উঠিছে? চাৰিটা অপচন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপচন এ, কলিয়াবৰ লিফ্ট ইৰিগেশ্যন প্ৰজেক্ট আৰু যমুনা ইৰিগেশ্যন প্ৰজেক্ট। এই দুটা CADWM প্ৰজেক্ট বৰ্তমান অসমত কমপ্লিট হৈ উঠিছে। ওকে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয় আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টে বৰ্তমান 5টা CADWM প্ৰজেক্ট কমপ্লিট কৰি তুলিছে। সেইকেইটা হ'ল যমুনা ইৰিগেশ্যন প্ৰজেক্ট, কলিয়াবৰ লিফ্ট ইৰিগেশ্যন প্ৰজেক্ট, শুক্লা ইৰিগেশ্যন প্ৰজেক্ট, কাদিয়া ইৰিগেশ্যন প্ৰজেক্ট আৰু ডেকাডং ইৰিগেশ্যন প্ৰজেক্ট। আৰু 4টা অনগোয়িং প্ৰজেক্ট আছে। ওকে, 5টা কমপ্লিট হৈ গৈছে, তাৰে দুটা হ'ল কলিয়াবৰ লিফ্ট ইৰিগেশ্যন প্ৰজেক্ট আৰু যমুনা ইৰিগেশ্যন প্ৰজেক্ট। অপচন এ ইজ দ্য কাৰেক্ট এনচাৰ। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 4, বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেম, চমুকৈ BADP কভাৰ্ছ। বৰ্ডাৰ্ছ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেমে কেইখন ডিষ্ট্ৰিক্ট কভাৰ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি, 8 ডিষ্ট্ৰিক্টছ অফ আছাম। অসমৰ 8খন ডিষ্ট্ৰিক্ট কভাৰ কৰি আছে আৰু সেই ডিষ্ট্ৰিক্ট কেইখন হ'ল ধুবুৰী, বাক্সা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, চাউথ চালমৰা, মানকাছাৰ, কৰিমগঞ্জ আৰু কাছাৰ। ওকে, এই 8খন ডিষ্ট্ৰিক্ট বৰ্ডাৰ এৰিয়াছ ডেভেলপমেণ্ট প্ৰগ্ৰেমে কভাৰ কৰি আছে। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 5, দ্য আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেন ৱাজ এষ্টাব্লিছড ইন। অসমত যিখন চিৰিয়াখানা বা বটানিকেল গাৰ্ডেন আছে সেইখন কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি, 1957ত ইয়াক এষ্টাব্লিছ কৰা হৈছিলে আৰু অপেন কৰা হৈছিলে 1958ৰ পৰা, আৰু এইখন আছে গুৱাহাটীত। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 6, SIDF ইন শ্বৰ্ট KAAF ষ্টেণ্ড ফৰ। SIDF ফুল ফৰ্মটো কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি, ছ'চিয়েল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। ওকে, কাৰ্বি আংলং অট'নমাছ কাউন্সিল। ওকে, SIDF KAAF ইয়াৰ ফুল ফৰ্মটো হ'ব ছ'চিয়েল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড, কাৰ্বি আংলং অট'নমাছ কাউন্সিল। ওকে, অপচন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, ডিক্ৰং ৰিভাৰ ফ্ল'জ থ্ৰু। ডিক্ৰং ৰিভাৰ কেনি বৈ গৈছে? 4টা অপচন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি, লখিমপুৰ ডিষ্ট্ৰিক্ট অনলি। ওকে, লখিমপুৰ ডিষ্ট্ৰিক্টেদি ডিক্ৰং ৰিভাৰখন বৈ গৈছে। নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ডজ নট শ্বেয়াৰ এনি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। তলৰ কোনখন অসমৰ ডিষ্ট্ৰিক্টে কোনো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰা নাই? ইয়াতে 4টা অপচন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপচন চি, বঙাইগাঁও। ওকে, বঙাইগাঁও ডিষ্ট্ৰিক্টে কোনো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰা নাই, বাকী কোকৰাঝাৰ, চিৰাং আৰু বাক্সাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে। অসমৰ মুঠ 8খন ডিষ্ট্ৰিক্ট আছে যিয়ে নেকি বাংলাদেশ আৰু ভূটানৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। সেইকেইখন হ'ল কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু চাউথ চালমৰা, মানকাছাৰ। এই 8খন ডিষ্ট্ৰিক্টে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে। মই কোনখন ডিষ্ট্ৰিক্টে কাৰ লগত কিমান কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে মই কৈ দিছোঁ। কোকৰাঝাৰে
40 কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভূটানৰ লগত চিৰাঙে শ্বেয়াৰ কৰিছে 70 কিলোমিটাৰ দৈৰ্ঘ্য ভূটানৰ লগত বাক্সাই ভূটানৰ লগত 90 কিলোমিটাৰ ওদালগুৰিয়ে ভূটানৰ লগত 80 কিলোমিটাৰ কৰিমগঞ্জে বাংলাদেশৰ লগত 3 কিলোমিটাৰ কাছাৰে বাংলাদেশৰ লগত 70 কিলোমিটাৰ ধুবুৰীয়ে বাংলাদেশৰ লগত 90 কিলোমিটাৰ আৰু সাউথ খালমৰা মানকাছাৰে বাংলাদেশৰ লগত 63 কিলোমিটাৰ ওকে এইকেইটা হ'ল টোটেল 8খন ডিস্ট্ৰিক্ট যিয়ে নেকি বাংলাদেশ আৰু ভূটানৰ লগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে ওকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যিয়ে বঙাইগাঁও যিয়ে নেকি কোনো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰা নাই নেক্সট question number 9 how many district of Assam share interstate border অসমৰ কিমানখন ডিস্ট্ৰিক্টে ইণ্টাৰষ্টেট বৰ্ডাৰ শ্বেয়াৰ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 24 24খন ডিস্ট্ৰিক্টে ইণ্টাৰষ্টেট বৰ্ডাৰ শ্বেয়াৰ কৰি আছে বাকি 9খন ডিস্ট্ৰিক্টে কোনো ইণ্টাৰষ্টেট বৰ্ডাৰ শ্বেয়াৰ কৰা নাই 33খন ডিস্ট্ৰিক্টৰ ভিতৰত 9খন ডিস্ট্ৰিক্ট আছে সেইকেইখন হ'ল মাজুলী নগাঁও নলবাৰী বৰপেটা বঙাইগাঁও চিৰাং বাক্সা দৰং আৰু হোজাই এই 9খন ডিস্ট্ৰিক্ট যিয়ে নেকি কোনো ইণ্টাৰষ্টেট বৰ্ডাৰ শ্বেয়াৰ কৰা নাই ওকে question number 10 সীমন্ত গায়ন আৰোহণ আঁচনি ইজ এ স্কিম আণ্ডাৰ সীমন্ত গায়ন আৰোহণ আঁচনিৰ অধীনত কি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেম অফ আসাম অসমৰ বৰ্ডাৰ এৰিয়াসমূহৰ ডেভেলপমেণ্ট প্ৰগ্ৰেম হয় এইটো ওকে এই আঁচনিৰ অধীনত কি হয় আৰবান এৰিয়াৰ ষ্টুডেণ্টবোৰক বা বৰ্ডাৰ ভিলেজৰ যিখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টবোৰক চৰকাৰে দক্ষতা আৰু জ্ঞান বিকাশৰ লগতে HRD যিখিনি স্কিল আছে অৰ্থাৎ মানৱ সম্পদ বিকাশৰ লগত জড়িত যিখিনি কাম কাজ সেইবোৰৰ শিক্ষা প্ৰদান কৰে অসম চৰকাৰ অৰ্থাৎ অসম এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সহযোগত ওকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নেক্সট question number 11 which one is the correct geographical location of Assam তলৰ কোনটো অসমৰ ভৌগোলিক শুদ্ধ অৱস্থান হয় ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ওকে latitude 24 degree to 28 degree north and longitude 90 to 96 degree east ওকে 24 পৰা 28 ডিগ্ৰী অক্ষাংশ উত্তৰত আৰু 90 পৰা 96 ডিগ্ৰী দ্ৰাঘিমা পূবত এটোৱে হ'ল অসমৰ ভৌগোলিক অৱস্থান okay next question number 12 which one is not a major tectonic element of Assam Arakan basin Assam Arakan উপত্যকাৰ তলৰ কোনটো মুখ্য গৃহ নিৰ্মাণৰ সামগ্ৰী নহয় ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি okay tectonic setting of Mizoram এটো মেজৰ টেকটনিক এলিমেন্ট নহয় আসাম আৰাকান বেচিনৰ বাকি আসাম সেফ নাগা চুপেন বেল্ট আসাম আৰাকান ফুল বেল্ট এই তিনটা হল মেজৰ টেকটনিক এলিমেন্ট ওকে নেক্সট question number 13 আসাম আৰাকান বেচিন কভাৰ্স এন এৰিয়া অফ আসাম আৰাকান উপত্যকায় কিমান মাটিকালি আগুৰি আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1,16,000 কিলোমিটাৰ স্কয়াৰ ওকে 1,16,000 স্কয়াৰ কিলোমিটাৰ আগুৰি আছে আসাম আৰাকান উপত্যকায় ওকে next question number 14 Ruddasagar oil field was discovered in Ruddasagar oil field কিমান চনত ডিসকভাৰ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1960 চনত 1960 ওকে next question number 15 non cooking coal is found in non cooking coal ক'ত পোৱা যায় অৰ্থাৎ নন কুকিং মানে যিখিনি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা নহয় সেইখিনি কয়লা ক'ত পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওকে অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ সিংগৈমাৰী কয়লা ক্ষেত্ৰ যিখন আছে সিংগৈমাৰী কয়েল ফিল্ড সিংগৈমাৰী কয়লা ক্ষেত্ৰত নন কুকিং কয়েল বিচাৰি পোৱা যায় ওকে নেক্সট question number 16 which one is correct about Manas National Park Manas National Parkৰ লগত তলৰ কোনটো শুদ্ধ হয় মানস ন্যাশনাল পাৰ্কৰ ক্ষেত্ৰত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানস ন্যাশনাল পাৰ্ক was declared as a sanctuary in 1928 okay মানস ন্যাশনাল পাৰ্কক as a sanctuary অৰ্থাৎ অভয়াৰণ্য হিচাপে 1928 চনৰ 1 অক্টোবৰ তাৰিখে ঘোষণা কৰা হৈছিল এইটো শুদ্ধ বাকি কিটা অপশ্যন শুদ্ধ নহয় মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ was created in 1950 1950 ত এটো ক্ৰিয়েট কৰা হৈছিল এটো ক্ৰিয়েট কৰা হৈছিল 1973 okay Manas Biosphere Reserve was created in 1973 আৰু
অপশ্যন চিটো চাওক ইট ৱাজ ৰিমুভড ফ্ৰম দ্য লিষ্ট অফ ৱৰ্ল্ড হেৰিটেজ ইন ডেঞ্জাৰ ইন 1992 অ'কে 1992ত ইন ডেঞ্জাৰ লিষ্টৰ পৰা ইয়াক ৰিমুভ কৰা হোৱা নাছিলে ইন ডেঞ্জাৰ লিষ্টত ইয়াক ধৰাহে হৈছিলে 2011 চনত ইয়াক ইন ডেঞ্জাৰ লিষ্টৰ পৰা ৰিমুভ কৰা হৈছিলে অ'কে চোৰাং চিকাৰী অধিক হোৱাৰ বাবে মানস নেশ্যনেল পাৰ্কক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কমিটিয়ে 1992 চনত 1992ত ইন ডেঞ্জাৰ টেগ লগাই দিছিলে তাত অ'কে তাৰপিছত পেৰিছৰ এখন মিটিঙত এই কমিটিখনে এই ডেঞ্জাৰ টেগটো উঠাই লয় 2011 চনত অ'কে নেক্সট question number 17 who is the chairman of Assam Project on Forest and Biodiversity Conservation Society চমুকৈ APFBC Society okay Assam Project on Forest and Biodiversity Conservation Society chairman জন কোন চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি চিফ সেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ আসাম অসম গভৰ্ণমেণ্ট ৰিজন চিফ সেক্ৰেটাৰী সেইজনে হ'ল APFBC Societyৰ চেয়াৰমেন আৰু এই ছ'চাইটিখন গঠন কৰা হৈছিলে 2012 চনৰ 18 জুন তাৰিখে ওকে আসাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন ছ'চাইটি গঠন কৰা হৈছিলে 2012 চনৰ 18 জুন তাৰিখে নেক্সট question number 18 which one is the correct funding pattern central government and state government of the command area development and water management okay command area development and water management যেটো program সেই programৰ যেটো funding হয় fundingৰ সেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ যেটো ফান্ডিংৰ পেটাৰ্নটো কেনেকুৱা হয় কিমান পাৰ্সেন্ট তেওঁলোকে ইনভেষ্ট কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 50-50 ওকে ষ্টেট গভৰ্ণমেণ্টে 50% ইনভেষ্ট কৰে আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টে 50% ইনভেষ্ট কৰে ওকে আৰু এস কমান্ড এৰিয়া ডেভেলপমেন্ট এণ্ড ৱাটাৰ মেনেজমেন্ট যেটো প্ৰগ্ৰাম এই প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিল অসমত 1974 পৰা 75 চনৰ ভিতৰত ওকে নেক্সট question number 19 how much percent of India land mass is covered by the state of Assam ভাৰতৰ মাটিকালি কিমান অংশ অসমে আগুৰি আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 2.39% ওকে 2.39% মাটিকালি অসমে আগুৰি আছে নেক্সট question number 20 and the last question of the video which of the following city of Assam is called the city of eternal romance okay তলৰ কোনখন সিটি অফ ইটাৰনেল रोमांस বুলি জনা যায় বা যুগমীয়া প্ৰেমৰ নগৰী বুলি জনা যায় এটা চাৰিটা অপচন দিয়া আছে এৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তেজপুৰ ওকে তেজপুৰ হল যুগমীয়া প্ৰেমৰ নগৰী অৰ্থাৎ সিটি অফ ইটাৰনেল रोमांस ওকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ